BPF দলৰ হৈ পেলাই মই প্ৰথমতে আপোনাৰ সকলোকে মই স্বাগতম জনাইছোঁ। প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক আৰু আমাৰ BPF দলৰ যিমান ইলেক্টেড MCLA বা XMLA বা XM সকলোকে মই স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি BPF দলৰ যিটো ৰিজাল্ট সকলোৱে গম পাইছে। যোৱাকালি যিটো BTC নিৰ্বাচনৰ ৰিজাল্ট সেইটো চবেই গম পাইছে যে আমি BPF দল হিচাপে 28 সিটত আমি বিজয়ী হৈছে। তো আমি আজি BPF দল হিচাপে ইমাৰ্জেঞ্চি আমি PMB মিটিং আমি বহিছোঁ যে আগন্তুক যিটো চৰকাৰ বনাবলৈ গৈ আছে BPF দল হিচাপে, সেইটো আমি দল হিচাপে কেনেকৈ চৰকাৰ গঠন হোৱাৰ আগত যিখিনি আমাৰ দল হিচাপে কাম কৰিব লগা আছে বা কাক কাক মাতিব লাগে, কেনেকৈ আমি লৈ যাম চুৱেৰিং চেৰিমনিলৈকে, সেইখিনি এজেণ্ডা লৈ পেলাই আমি আলোচনা কৰিছোঁ। জাষ্ট আপোনালোকক মই কৰি পেলাই শুনাব বিচাৰিছোঁ। আমাৰ ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়াই আমাৰ আজি যিখিনি ৰেজলিউশ্যন লৈছে আমি দল হিচাপে, সেইখিনি PMB মিটিঙত সেইখিনি আমাৰ ভাইচ প্ৰেচিডেণ্ট চৈধ্য বসুমতাৰী ডাঙৰীয়াই কৰি পেলাই শুনাই দিব। ইয়াৰ পিছত আপোনালোকে যদি কিবা সুধিব লগা আছে, ইয়াত মই আছোঁ, আপোনালোকৰ কাৰণে মই ৰেডি। যিকোনো আপোনালোকে যদি কিবা নতুনকৈ জানিব লগা আছে বা সুধিব লগা আছে, সেইটো মই ৰেডি আছোঁ। অৰ্থাৎ আজি PMB মিটিঙত যিখিনি আমি ৰেজলিউশ্যন লৈছে, সিদ্ধান্ত লৈছে, সেইখিনি কথাটো ৰিটেন আমি কৰি পেলাই শুনাবৰ কাৰণে মই চৈধ্য বসুমতাৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আপোনালোকে যিকোনো প্ৰশ্ন আপোনালোকে সুধিব পাৰিব। এনেকুৱা আমাৰ BJPৰ লগত পাৰ্টনাৰ হ'ব নহ'ব এনেকুৱা আমাৰ আজি আলোচনা হোৱা নাই। অহাকালি আমি গভৰ্ণৰ ডাঙৰীয়াক আমি লগ কৰিম। ইয়াৰ পিছত যিহেতু আমাৰ দায়িত্ব আছে চিফ মিনিষ্টাৰ ডাঙৰীয়াক লগ কৰা বা ইনভাইট কৰা, সেই হিচাপে আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি অহাকালি লগ কৰিম। সমৰ্থন দিব আপোনালোকক? সমৰ্থন নাই, আমি চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে আমি ভালেই পাইছোঁ আমাক সমৰ্থন দিয়াটো, আৰু আমিও এইটোৱেই বিচাৰিছোঁ সকলো পলিটিকেল পাৰ্টীয়ে যাতে আমাক চৰকাৰ হোৱা ক্ষেত্ৰত বা চৰকাৰ চলোৱা ক্ষেত্ৰত আমাক যাতে সহায় কৰে। সকলো দল সংগঠন বা সকলো পলিটিকেল পাৰ্টীৰ আমাৰ সহায় লাগে BTC চলোৱাৰ ক্ষেত্ৰত। আমি নাই, সেইটো অলৰেডি আমাৰ PMB আলোচনা কৰিছে। আমি কৈছোঁ যে BPF দল হিচাপে যিখিনি ইলেকশ্যনৰ সময়ত ইস্তাহাৰত দি পেলাই যিখিনি প্ৰচাৰ চলাইছোঁ আমি, যে ৰাইজক কিছুমান নিডছ যিটো মানে আমি ভাবি আছোঁ যে BTC বাকী ৰাইজৰ কিহৰ অভাৱ হৈ আছে সেইটো আমি বুজি পাওঁ। দল হিচাপে আমি সেইটো গেৰেণ্টি হিচাপে আমি কাম কৰি আহিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজে আমাৰ BPF দলে যিখিনি প্ৰতিশ্ৰুতি দি পেলাই আমি প্ৰচাৰ চলাইছে, ইয়াৰ ওপৰত সকলো শ্ৰেণীৰ সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে ছেটিছফাইড নিশ্চয় হৈছে, যাৰ কাৰণে BPFক আজি সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনে হওক বা সকলো শ্ৰেণীৰ ৰাইজে হওক বা গোটেই BTCবাসী ৰাইজে আমাক সমৰ্থন দিছে, যাৰ কাৰণে আমি আজি এইখিনি চিটটো পাবলৈ সক্ষম হৈছিল। আচ্ছা, আপোনাৰ প্ৰশ্নটো হৈছে যে কিহৰ কাৰণে প্ৰমোদ বড়োক প্ৰত্যাখ্যান কৰি অভূতপূৰ্ব সঁহাৰি আপোনাক দিলে, ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? কাৰণ সেইটোৱে মই অলপ আগত যিটো কৈছে যে প্ৰমোদ বড়োৱে BTCবাসী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, ইয়াত ভিতৰত এটাও কাম হোৱা নাই।
এটাও কাম কৰিব পৰা নাই আৰু আমি কৈছোঁ যে আমি চৰকাৰ অহাৰ পিছত BTC বাকী ৰাইজৰ কাৰণে আমি কি কাম কৰিম সেইটো ইয়াৰ ওপৰত সকলো শ্ৰেণী সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছোঁ নহ'লে BPF দলে আজিৰ দিনত এনেকুৱা চিট পোৱাটো অসম্ভৱ কথা নিশ্চয় ছেটিছফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম আচ্ছা স্যার প্রমোদ বড় তাহলে আজি এটা কথা কৈছে যে সংবাদ মেলত কৈছে যে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেখেতসকলে আপোনালোকৰ চৰকাৰৰ সমৰ্থন দিব বড়োলেণ্ডৰ উন্নয়নৰ কাৰণে তেখেতসকলে সমৰ্থন দিব নাই এইটো কথা আমি আলোচনা কৰিম যদি কোনোবা UPFL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱা ক্ষেত্ৰত যদি সমৰ্থন জনায় আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BPF জয় লাভ কৰা মানে NDA জয় UPPL জয় লাভ কৰা মানে NDA জয় BPF ৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত ক্ষমা কৰিব BJPৰ লগত আপোনালোকৰ সংঘাত নাই UPPL আৰু BPF একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে নাই ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশ্যনত আগৰ পৰাই আমি কৈ আহিছোঁ যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক ছাপোৰ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই আমি ৱেলকাম জনাইছোঁ যেনেবা আপোনালোকে দেখিছে GSPয়ে এটা সময়ত আমাক ছাপোৰ্ট দিম বুলি আমাক ক'ব লগা একো নাই ৱেলকাম জনাইছোঁ এটা সময়ত UDFে আমাক ছাপোৰ্ট কৰিছিল ৱেলকাম কৰিছোঁ আমি এটা সময়ত কংগ্ৰেছে আমাক ছাপোৰ্ট কৰিছিল কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাক ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে আজিৰ দিনত যেনিবা UPFলে সেই কথাটো কৈছে ৱেলকাম সহযোগ কৰক আমাৰ ক'ব লগা কি আছে ভালেই হ'ব হয় না নহয় কথাটো BJP চৰকাৰৰ অংশীদাৰত থাকিব নালাগে BJP ল'লেহে আমি ইচ্ছা কৰি কৰবাত যদি BJP লগত থাকিম কোনোবা কংগ্ৰেছৰ লগত থাকিম আমি ক'ব পাৰে আমি সৰু পাৰ্টি BJP যদি এটা প্ৰস্তাৱ আপোনালোকক দিয়ে যে আপোনালোকক না আমি আলোচনা কৰিম যদি আপোনালোকক আৰু BJP যদি ইয়াতো অংশীদাৰ বিচাৰে আপোনালোককো ডিছভোট দিব অংশীদাৰ আৰু আপোনালোকক যদি অংশীদাৰ ইয়াত বিচাৰে নাই আমি আমাৰ দল এনেকুৱা আমি সদায় কৈ আহিছোঁ BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয় কংগ্ৰেছৰ লগতো থাকিম আজি BJP চৰকাৰে চলাই আছে BJPয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছোঁ ৰাষ্ট্ৰীয় দল BJPয়ে যিদৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তাৰ পিছতো এটা আঞ্চলিক দল বড়ো নেতা আঞ্চলিক দলত যি ধৰণৰ মেছেজ দিলে সকলোৱে চৰ্চা কৰিছে যে এইটো ৰাইজে মেণ্ডেট দিছে ৰাইজে বুজি পাব আমি কি ক'ম মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি বাছ কথা সেইটোৱে এইটো পাব্লিক অপিনিয়ন এইটো ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব কোন লিডাৰ কোন সৰু কোন ডাঙৰ কোন সৰু এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেইম কৰি পেলাই একো লাভ নাই ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব ফাইনাল ছেমি ফাইনাল একো নাই ভাই এতিয়া BPFে চৰকাৰ বনাবলৈ গৈ আছে আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPFL
বা কোনোবা বিজেপি বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই, আমি PMBত আলোচনা কৰিব। চৰকাৰ গঠন কৰি ৰাইজৰ বাবে কি কাম কৰিব? আপুনিতো দেখি আছে, মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছোঁ সেইটোৱে 1 নম্বৰ মাটিৰ পাট্টা। উচ্ছেদৰ কথা কেনেকৈ আহিব? এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি? চিন্তা বকাজাৰতো জাগা সৰু হ'ব, ডাঙৰ হ'ব, মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম। মুঠতে আমাৰ অৰ্থেটিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ। অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম, যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটোৱে ফিক্স থাকিব। যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না, নাই 3 তাৰিখত নোৱাৰে, অমুক তাৰিখত হ'ব, তেতিয়াই হ'ব, আমিতো ৰেডি। মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ। এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব। নাই, আমি এইটো হ'ল আপোনালোকে কওকচোন, মইতো সেই কথাটো কোৱাই নাই। নিৰ্বাচনৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে। হয়, মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অৰ্থেটিং চেৰিমনিটো হ'ব, তো কৈছোঁ মই এনে চাই পেলাই। যিহেতু আমি এবছলুট মেজৰিটি যিহেতু পাবলৈ গৈ আছে, আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত। মই ৰাইজক চাই পেলাই, ৰাইজে যেনেকৈ সঁহাৰি দি আছে সেইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ, হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অৰ্থেটিং চেৰিমনি হ'ব। আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই, ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই, সেইবিলাকতো আমি কৈছোঁ। হয়, চিফ মিনিষ্টাৰে আজি এটা কথা কৈছে, তেখেতক আপুনি সাক্ষাৎ কৰা বুলি কৈছে ৰাতিপুৱা 4 বজাত। ৰাতিপুৱা 4টা বজাত নুঠোৱে মই। হা বিচাৰি মিছা কৈছে না সঁচা কৈছে? CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম, যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই। শ্ৰীলংকাৰ সমষ্টিত আপোনাৰ একালৰ সতীৰ্থ খাম্পা বৰ্গৰ সৈতে আপোনাৰ মুখামুখি নিৰ্বাচনী সমৰ হৈছিল, তাতে আপুনি পৰাজিত হয়, কি ক'ব? ময়ো পৰাজিত, খাম্পা জিকিছে, পাব্লিক মেণ্ডেট আছে সেইকাৰণে জিকিছে চিৰাংগড়ত। এইটো পাব্লিক মেণ্ডেট, এইটো ইয়াৰ ওপৰত সমালোচনা কৰি লাভ নাই। থেংক ইউ ছাৰ। ঠিক আছে। I'll simply read it off. Number 1, today's House observes 1 minute condolence on the untimely demise of Jubin Garg, legendary singer of Assam, and for all the martyrs of woodland movement. Number 2, BPF to pay homage to Bodopa Upendranath Brahma at Dotoma, as well as BTC Secretariat prior to swearing in ceremony. Number 3, Motherland People's Front expresses sincere thanks and gratitude to all the public of BTC, individuals, social and religious organizations, to all the central, district, block, primary level leaders and the workers of parents, women, youth, BSU, all the community cell committees, booth committees for extending their overwhelming support. All the newly elected MCLAs of BPF unanimously selects Srijut Hagrama Mohilari sir as the leader of BPF Legislature Party BTC, proposed by Derhasad Basumutri and supported by the rest of MCLAs. Number 5, all the newly elected MCLAs of BPF unanimously selects Sri Rihan Rimari as the deputy leader of BPF Legislature Party BTC, proposed by Tridip Dimari and supported by the rest
MCLAs. Next, all the newly elected MCLAs of BPF unanimously selects Sri Darhasat Basumati as the Chief Whip of BPF Legislature Party BTC, proposed by Sri Jod Hagrama Moilari sir and supported by the rest of MCLAs. Next, all the newly elected MCLAs of BPF unanimously selects Sri Maheshwar Basumati as the Secretary of BPF Legislature Party BTC, proposed by Sri James Basumati and supported by the rest of MCLAs. Next, BPF Legislature Party BTCLA to meet Honorable Governor of Assam on 28 September 2025 to stake claim to form BTC government and to invite him to grace the swearing-in ceremony as the chief guest to be held on 3rd October 2025 at Kokrajhar. BPF to meet Honorable Chief Minister Assam on 28 September 2025, that is tomorrow, and invite him to grace the swearing-in ceremony to invite all the council heads of Assam, heads of all the political parties of Assam, social and religious organizations, and also Sri Jod Pradut Bikram Manikya Dev Burma, the Honorable King of Tripura, to grace the swearing-in ceremony as the guest of honor to be held on 3rd October 2025 at Kokrajhar. All the major and serious issues of BTC government will be discussed in PMB meeting before implementation. এইখিনি আসলে আমার